হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ ভালে। বৰ্তমান মোৰ ভালে। মই বিশ্বজিত, আপোনালোকে চাই আছে BJMT ব্লগছ। দেখিছে একদম ৰেডি হৈ আছোঁ, পূজা চাবৰ কাৰণে যাম একদম গোলাঘাট টাউনত। যোৱাকালিতো যাম বুলি ভাবিছিলোঁ, কিন্তু একদম এনেকুৱা বৰষুণ দিলে, কিন্তু যোৱাকালি যাব পৰা নগ'ল। পূৰা বৰষুণ, তাৰ আগদিনাখন অলপ বৰষুণ এতিয়া হৈ আহিছে, এতিয়া গধূলি হৈছে। তো এতিয়া আন্ধাৰত মানে ৰাতি পূজা চোৱা এটা মজাটোৱে বেলেগ। আৰু দিনত সিমান কোনো পূজা চাবলৈ তেনেকৈ নাহে, বহুত কম মানুহ আহে, আৰু ৰাতি বেছিকৈ ওলায় মানুহ। আৰু ক'ত ক'ত পূজা পাতিছে সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম মই, আৰু আপোনালোকক লগ পাই আছোঁ একেটা টাউনত। ব'লক দেৰি নকৰি যাত্ৰা আৰম্ভ কৰোঁ। পল আছে, আহি পালোহি এতিয়া শেখৰহঁতৰ ঘৰ ওচৰত। এই শেখৰ আছে, বাইক ইয়াতে ৰাখিছোঁ, অলপ গৈ থাকোঁ। সি পাই গ'লোহি এইডোখৰ পৰ্টৰ ওচৰত, আৰু মই দেখোঁ এতিয়া কেনেকুৱা ভিৰ লাগিছে। এইডোখৰ পৰাই ভিৰ, আপোনালোকে চব এইডোখৰ পৰাই ভিৰ লাগিছে। ক'ত ক'ত সেইটো পৰ্টটো এইটো নতুনকৈ বনাইছে। আজি কেনেকুৱা লাগিব পূজা চাই? মজা লাগিব, বহুত দিনত মজা। গোলাঘাটত পূজা চাই বেষ্ট লাগে আৰু নিজৰ হোম টাউন ন? হোম টাউন, আমাৰ হোম টাউনত ভালেই লাগে ন? হোম টাউনত সদায় ভালেই লাগে। কালি অকণমান বতৰটো বেয়া কৰিলে, আজি ঠিকেই দিছে। আজি মানুহ পাইছে, কালি মানুহ ওলাব নোৱাৰিলে, আজি ওলাইছে। আজি আছে আমাৰ পুৰা ভিৰ আৰু ট্ৰেফিক পইণ্ট পুৰা ভিৰ লাগি গৈছে। আৰক্ষীসকল আছে এইখিনিতে, তামাম ভিৰ চব এনেকুৱা ভিৰ লাগিছে। কৈছে ইমান ভিৰ, আৰু বাকী মাজৰডোখৰ পাবলৈ কেনেকুৱা হ'ব আৰু একদম আৰু একদম ধামাকা ভিৰ হ'ব। তো আজি ভিৰ চোৱাই হ'ব আৰু বাপৰে ভিৰ। এয়া বাছ ষ্টেণ্ড, আন্ধাৰতে দেখাই দিছোঁ আৰু ভিৰ চাওক। এতিয়া প্ৰথমে পূজা মণ্ডপটোলৈ গৈ আছোঁ, দেখিছে চাগে, দেৱী প্ৰতিমা চাম। অলপেই কালি ওলাব নোৱাৰিলে যে বৰষুণ থাকে না, আজি একদম তামাম ভিৰ হৈ গৈছে। যোৱা বছৰতো নাছিলোঁৱেই গোলাঘাটত, তো যোৱা বছৰ পূজাই চাইছিলোঁ, সেয়া ভিডিঅ' চাইছিলে চাগে। জিনা, এয়া বৈশালী, ভিৰ চব ভিৰ। প্ৰথম পূজা মণ্ডপত আহিছোঁ, এতিয়া অলপ সোমাই গৈ থাকোঁ। ইয়াত চাকি জ্বলোৱা পোহৰ আহিছে। আহি পালে প্ৰথম পূজা মণ্ডপ, ফটো মাৰি আছে। আৰু এয়া চাওক দুৰ্গা, মই জুম কৰি থাকোঁ। কেনেকুৱা লাগিছে ক'ব? ভাল লাগিছে তেনেকৈ। প্ৰথম দুৰ্গা প্ৰতিমা দেখালোঁ, দুৰ্গা দেৱী দেখালোঁ। এতিয়া অলপ ছেকেণ্ডলৈ যাওঁ। বাবু, এয়া বাবুলক পাই গ'লো। কেনেকুৱা পূজা কেনেকুৱা? অকলে নেকি? লগত আহিছে। আচ্ছা। আজি ভিৰ চোৱাৰ বাদে একো নহয় আৰু ভিৰ কিমান ভিৰ হ'ব, তামাম ভিৰ। পেপাপ মাত, মানুহৰ মাত কিমান শুনিব। বলক সোমাই গৈ থাকোঁ। তো এয়া ওপৰলৈ উঠি যাব লাগিব, গৈ আছোঁ। তামাম ভিৰ
ভিৰ তামাম ভিৰ চাওক ইয়াত আৰক্ষীসকল আছে কণ্ট্ৰল ৰুম এইটো পুৰা আৰক্ষীত ভিৰ লাগি আছে ইয়াত কিবা খেলি মেলি হ'লে পুৰা পিটন চলিব তাৰবাবে একো নাই চাওক ভাল লাগিছে ভিৰ চাওক না ভিৰ কেনেকুৱা ভিৰ দোকানী চাৰ্কল আহি পাই গ'লো ডিজে চলি আছে আগত শুনিবলৈ পাইছে এইটো চাওঁ পূজা বন্ধ এতিয়া অলপ ভিতৰৰ পৰা দেখাম আপোনালোক প্ৰতিমা চক চলি আছে স্কুলফালে আহি আছোঁ ডিজেত অলপ ফূৰ্তি কৰিলোঁ তাৰপিছত এতিয়া আহি আছোঁ অলপ ভিৰ আছে ইয়াতো ভিৰ আছে কিন্তু সিহঁতকৈ অলপ কম আৰু ইয়াত ভিৰটো এইপিনে মানে অকণমান আঁতৰ হৈ পৰেতো সেইটো কাৰণে আহি পাই গৈছে বজাৰ মণ্ডপটো চাওক কেনেকুৱা লাগিছে বজাৰ মণ্ডপটো চাই প্ৰগ্ৰেম হৈ আছে আগত চাই লওঁ তাৰ পাছত আৰু প্ৰগ্ৰেম অকণ চাই যামগৈ আৰু অলপকেইটা সোমাই যাওঁ ইয়াতো ভিৰ লাগি আছে মানুহ কেনেকুৱা লাগিছে প্ৰতিমা চাই এটা ইউনিক চখ না কি
অলপ ইউনিক লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ওলাই যাওঁ আৰু তাৰপৰা আহিলোঁ এতিয়া হিন্দী স্কুল ৰোডৰ পূজা কমিটিৰ পৰা এতিয়া গৈ আছোঁ আৰু বেলেগ ফালে আছে সেইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু আছে আৰু মানে দেখাব পাৰোঁ ক'ব নোৱাৰোঁ কিন্তু আৰু আছে অলপফালে আছে আগলৈ তো সেইখিনি দেখাবলৈ চেষ্টা কৰিম এতিয়া ব'লক সেইখিনি দেখাওঁ পাইছোঁহি আলুপট্টিত তাতে আৰু অকণমান গ'লে পামগৈ আৰু বলক গৈ থাকোঁ অলপ এয়া দেখিছে ভিৰ লাগি আহিছে আৰু চাওক পাই গ'লোহি আৰু আলুপট্টি পূজা মণ্ডপ GF ৰোড পূজা কমিটি ডেকোৰেশ্যন চাওক ডেকোৰেশ্যন চাওক ডেকোৰেশ্যন দিছে কি ধুনীয়া কৰিছে GF ৰোড পূজা কমিটি হয় তাত লিখা আছে দেখিছে ভিতৰৰ ডেকোৰেশ্যন চাওক এয়া চাওক দেৱী মা কেনেকুৱা লাগিছে ধুনীয়া লাগিছে ন আহিলোঁ তাৰপিছত লাষ্ট আৰু চাম বহুত ঘূৰিলোঁ একদম ভাগৰ লাগি গৈছে আৰু আছে থানামুখত আছে আৰু থানামুখত চাই আৰু তাতে সামৰণি মাৰি এইটো আমাৰ পানী কেঁচুৱাটো এই চাওঁ এবাৰ এইপিনে এইটো আমাৰ পানী কেঁচুৱাটো ইয়াৰ বচপনা এতিয়াও যোৱা নাই ডাঙৰ হ'ল বুলি কি হ'ল হয় নাই এতিয়াও বচপনা যোৱা নাই সেইটো ফূৰ্তি মেইন চব কৰিব পাৰে থানামুখৰ এয়া জেল মাৰ্কেটত পাতিছে এয়া পৌৰসভাৰ বজাৰ দুৰ্গা পূজা ইয়াত এয়া পালোহি আৰু ইয়াতো ইমান ভিৰ নাই এয়া প্ৰতিমা চব কেনেকুৱা লাগিছে এটা সুধো কেনেকুৱা লাগিছে কেনেকুৱা লাগিলে ভাল লাগিল গোটেই লগৰখিনি পালোঁ আৰু এই ভাইটিটো কেনেকুৱা লাগিল ভাল লাগিল তো এয়া আছিল আমাৰ গোলাঘাটৰ পূজা তো আজি আৰু এয়া দেখিছে একদম ঘূৰি একদম অৱস্থা বেয়া হৈ গ'ল তো এতিয়া গৈ আছোঁ কিবা এটা খাই লওঁগৈ তাৰপিছত আৰু ঘৰ যাওঁগৈ বহু ৰাতি হ'লগৈ আৰু আজি দেখালোঁ আপোনালোকক গোলাঘাটৰ পূজা আৰু জনাব কেনেকুৱা লাগিল গোলাঘাটৰ টাউনৰ পূজা চাই আৰু দেৱী প্ৰতিমা চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিল ভিডিঅ'টো চাই তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব লগত লাগি থকা বেল আইকন তো ইমানেই আছিল আজিৰ ভিডিঅ'টো আৰু লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই